কংগ্ৰেছ যুৱৰাজক বধিবলৈ আমেথিত পানী নসৰকা চক্ৰবেহু মোদীৰ প্ৰিয় ইৰাণীক জিকাই আনিবলৈ ৰাহুল বধৰ সমৰসজ্জা গেৰুৱা বাহিনীৰ আমেথিৰ যুঁজৰ ষ্ট্ৰেটেজি হঠাতে কিয় সলালে ৰাগাৰ নতুন কিশোৰীলাল কাৰ্ডত স্তম্ভিত বিজেপি আমেথিত ক্ৰমত বেগফুটলৈ স্মৃতি ইৰাণী ৰাহুলৰ কৌশলী ৰণনীতিত বিধ্বস্ত মোদী বাহিনী ৰাগাৰ বুদ্ধিমতাত আমেথিৰ ৰণাংগনত এতিয়া ফাঁদ দিয়া বসুমতী পাতালে লোকা অৱস্থা গেৰুৱা বাহিনীৰ হয় ৰাহুল গান্ধীৰ নতুন ব্ৰহ্মাস্ত্ৰৰ নাম কিশোৰীলাল আমেথিৰ ৰণাংগনত মোদী অমিত শ্বাহ নাড্ডা স্মৃতি ইৰাণীৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে মাত্ৰ এপাথৰে ব্যৱহাৰ কৰিছে ৰাহুল গান্ধীৰ কিশোৰীলাল হৰত সৰবিদ্ধ হৈ পৰিছে মোদী শ্বাহ যোগী আদিত্যনাথ নাড্ডা ৰাজনাথ সিং স্মৃতি ইৰাণীৰ বুকু আমেথিৰ ৰণাংগনত এই ঘটনাই দেশৰ ৰাজনৈতিক ইতিহাস সলনি দিয়াৰ উপক্ৰম হৈছে দেশৰ ৰাজনীতিত সঁচা অৰ্থত কোন পাপ্পু সেয়াও এইবাৰৰ আমেথিৰ ৰণক্ষেত্ৰত নিৰ্ণীত হ'বলৈ গৈ আছে উল্লেখ্য যে কংগ্ৰেছ যুৱৰাজৰ নামৰ সন্মুখত অতদিনে পাপ্পু বিশ্লেষণ সংযোজন কৰি বিজেপিয়ে সদায় এক আখৰিক তৃপ্তি অনুভৱ কৰি আহিছিল ঐতিহ্যমণ্ডিত গান্ধী পৰিয়ালৰ অন্তিমগৰাকী উত্তৰাধিকাৰীক ৰাজনৈতিকভাৱে শেষ কৰিবলৈ শাসক পক্ষই বিগত 10টা বছৰৰ চৰ্চা ষড়যন্ত্ৰৰ আদি অন্ত নাছিল শাসক পক্ষৰ ৰাহুল বধৰ ষ্ট্ৰেটেজিৰ পৰাও আমেথিও বাদ নপৰিল উল্লেখ্য যে উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী আৰু আমেথি লোকসভা সমষ্টি দুটা গান্ধী পৰিয়ালৰ দুই অভেদ্য ৰাজনৈতিক দুৰ্গ হিচাপে পৰিচিত হৈ আহিছে দেশৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পৰা সোনিয়া গান্ধী আৰু সোনিয়া তনয় ৰাহুল গান্ধীলৈকে আমেথি আৰু ৰায়বেৰেলীয়ে কাকোৱে বিশ্বাসঘাতকতা কৰাৰ ৰেকৰ্ড নাছিল ব্যতিক্ৰম কেৱল 2019ৰ লোকসভা নিৰ্বাচন সেইবাৰৰ লোকসভা নিৰ্বাচনত আমেথিৰ ৰাইজে প্ৰথমবাৰৰ বাবে গান্ধী পৰিয়ালক বিশ্বাসঘাতকতা কৰিলে ভাগ্যৰ কি পৰিহাস হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ সৰু পৰ্দাৰ অভিনেত্ৰী কোনোবা অখ্যাত স্মৃতি ইৰাণীৰ হাতত কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীত্বৰ দাবীদাৰ তথা বিশ্ববিখ্যাত কেম্ব্ৰিজৰ স্নাতকোত্তৰ ৰাহুল গান্ধী পৰাজিত হ'ল 2019ত আমেথিত মাত্ৰ 55,120টা ভোটৰ ব্যৱধানত পৰাজিত হোৱা ৰাহুল গান্ধীৰ পৰাজয়ৰ ধাৰা ধৰি ৰাখিবলৈ দিল্লীৰ মহাৰজা নৰেন্দ্ৰ মোদী আৰু তেওঁৰ বিশ্বস্ত সেনাপতি অমিত শ্বাহে অতি সন্তৰ্পণে এইবাৰৰ ৰণৰ বাবে খুবেই সন্তৰ্পণে এক বিগ বাজেটৰ ৰণকৌশল যুগুতিয়াই উলিয়াইছিল এই বিগ বাজেটত বিজেপি প্ৰাৰ্থী স্মৃতি ইৰাণীৰ অকল নিৰ্বাচনী প্ৰচাৰৰ বাবেই 1000 কোটিৰ বাজেট নিৰ্ধাৰণ কৰা হৈছিল পৰিকল্পনা কৰা হৈছিল এই বিগ বাজেটৰ ধনেৰে স্মৃতি ইৰাণীয়ে মনোনয়ন দাখিলৰ দিনটোৰ পৰাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিউজ চেনেল দৈনিক কাকত আঞ্চলিক পৰ্যায়ৰ সকলো নিউজ চেনেল দৈনিক কাকত ডিজিটেল নিউজ চেনেলত ইৰাণীৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা হ'ব নিউজ চেনেল দৈনিক কাকত ডিজিটেল নিউজ চেনেলসমূহৰ বাবে দৈনিক এটাকৈ নিউজ সমষ্টিটোৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত সম্প্ৰচাৰ আৰু প্ৰকাশ কৰাটো বাধ্যতামূলক কৰি দিয়াৰো চিন্তা চৰ্চা চলিছিল বিজেপি প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত দৈনিক এটাকৈ নিউজ সম্প্ৰচাৰ অথবা প্ৰকাশৰ বিপৰীতে সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ বিপৰীতে দৈনিক এটাকৈ নিউজ সম্প্ৰচাৰ অথবা প্ৰকাশ কৰাটো নিউজ চেনেল দৈনিক কাকত আৰু ডিজিটেল নিউজ চেনেলসমূহৰ বাবে বাধ্যতামূলক কৰাৰ সিদ্ধান্তও প্ৰায় চূড়ান্ত হৈছিল সমস্ত মিডিয়া এনেদৰে কুক্ষিগত কৰাৰ সমান্তৰালভাৱে আমেথিত স্মৃতি ইৰাণীৰ সমৰ্থনত প্ৰধানমন্ত্ৰী মোদী গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আদিৰ একাধিক বৃহৎ নিৰ্বাচনী সভা আৰু ৰোড শ্ব'ৰ কাৰ্যসূচীও গোপনে যুগুতিয়াই উলিয়াইছিল বিজেপিয়ে এক কথাত শাসক পক্ষই আমেথিৰ এইবাৰৰ ৰণত ৰাহুল গান্ধীক অকণমান মূৰ তুলি থিয় হ'বলৈকো সুযোগ নিদিয়াৰ পানী নসৰকা ৰণকৌশল প্ৰস্তুত কৰি তুলিছিল কিন্তু বিজেপিৰ এই আশাত এই মেগা প্ৰজেক্টত কলিতেই চেঁচা পানী ঢালিলে ৰাগাই বিজেপিৰ আমেথি দখলৰ এই গোপন ৰণকৌশলৰ খবৰ সময়মতেই পাবলৈ সক্ষম হয় ৰাহুল গান্ধী নিজৰ অতি ঘনিষ্ঠ ৰাজনৈতিক উৎসৰ পৰা বিজেপিৰ এই গোপন পৰিকল্পনাৰ খবৰ পোৱাৰ পিছতেই কংগ্ৰেছ যুৱৰাজেও নিজৰ আমেথি দখলৰ ষ্ট্ৰেটেজি সম্পূৰ্ণৰূপে সলাই পেলায় আমেথিৰ ৰণক্ষেত্ৰত নিজে নমাৰ সলনি ৰাহুল গান্ধীয়ে নিজৰ পৰিয়ালৰ অতি ঘনিষ্ঠ অতি বিশ্বাসভাজন সহযোগী কিশোৰীলাল শৰ্মাক প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত লয় আমেথি সন্দৰ্ভত ৰাহুল গান্ধীয়ে এই সিদ্ধান্ত গ্ৰহণত ইমানেই গোপনীয়তা অৱলম্বন কৰে যে আমেথিৰ কংগ্ৰেছ প্ৰাৰ্থী তালিকা প্ৰকাশৰ আগলৈকে সোনিয়া গান্ধী প্ৰিয়ংকা গান্ধী আৰু কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাহিৰে কংগ্ৰেছ যুৱৰাজৰ সিদ্ধান্ত সন্দৰ্ভত আনকি দলৰ কোনো এজন লোকো মুঠেও অৱগত নাছিল আমেথিৰ ৰণত কিশোৰীলাল শৰ্মাক প্ৰক্ষেপ কৰাৰ সমান্তৰালভাৱে শৰ্মাৰ সমৰ্থনত আমেথিত এইবাৰ দলৰ সমস্ত শক্তি উজাৰি দিয়াৰ বাবে সম্পূৰ্ণ সাজু হৈছে ৰাগা কালিৰ তাৰিখলৈকে সকলোৱে পাপ্পু বুলি ৰাজহুৱাভাৱে উপহাস কৰি অহা একেগৰাকী ৰাহুলৰ এই কৰ্মকাণ্ডত এতিয়া হতচকিত গেৰুৱা শিবিৰ ৰাহুলৰ কিশোৰীলাল হৰত দুই প্ৰকাৰৰ চৰম বিমূৰত এতিয়া শাসকীয় শিবিৰ অখ্যাত কিশোৰীলাল শৰ্মাৰ বিৰুদ্ধে 1000 কোটিৰ প্ৰজেক্ট ৰূপায়ণ কিংবা দলৰ ৰথী মহাৰথীৰ বৃহৎ নিৰ্বাচনী সমাৱেশ আৰু ৰোড শ্ব' অনুষ্ঠিত কৰিলেও দেশবাসীৰ ওচৰত হাঁহিয়াতৰ পাত্ৰ হৈ পৰে মোদী এণ্ড হিজ কোম্পানী আমেথিত কিবা কাৰণত পৰাজিত হ'ব লগা হ'লেও পানীত পৰে 1000 কোটিকৈ বিশাল ধনৰাশি সৰ্বোপৰি বৃহৎ নিৰ্বাচনী সভা আৰু ৰোড শ্ব'ত অংশ লোৱা সকলোৰো নাক কটা যায় প্ৰাপ্ত খবৰ মতে আমেথিৰ সন্দৰ্ভত শাসকীয় শিবিৰৰ এতিয়া এখোজ আগুৱাই দুখোজ পিছুৱাই থাকিব লগা হোৱাৰ অৱস্থা
দলে অদ্যাপি কোনো সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰাত বেকফুটত স্মৃতি ইৰাণী। এইখিনিতে উল্লেখযোগ্য যে মহাভাৰতৰ কুৰুক্ষেত্ৰ ৰণতো সংহাৰ মূৰ্তি ধাৰণ কৰা কৌৰৱ সেনাপতি ভীষ্মক পৰাজিত কৰাৰ লক্ষ্যৰে শ্ৰীকৃষ্ণৰ পৰামৰ্শমতে ক্ষণিক সময়ৰ বাবে শিখণ্ডীক অৰ্জুনৰ ৰথৰ সাৰথী ৰূপত অৱতীৰ্ণ কৰা হৈছিল। শ্ৰীকৃষ্ণৰ কৌশল সফল হৈছিল। শিখণ্ডীক সাৰথী ৰূপত দেখি ভীষ্মই ইতস্তত বোধ কৰিছিল। ভীষ্মৰ সেই ক্ষণিক দুৰ্বল মুহূৰ্তৰ সুযোগ লৈ অৰ্জুনে শক্তিশালী আক্ৰমণেৰে পৰাক্ৰমী ভীষ্মক পৰাভূত কৰিছিল। মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুঁজৰ সেই ঘটনাৰ পৰা শিক্ষা লৈ কংগ্ৰেছ যুৱৰাজো অনুৰূপ ধৰণেৰে আমেথিৰ ৰণত বিজেপিক উভতি ধৰাত চৰম সংকটত এতিয়া শক্তিশালী মোদী বাহিনী। ৰাহুলৰ কৌশলী ৰণকৌশলত এইবাৰ আমেথিৰ যুঁজত বিজেপিৰ দিক বিদিক হেৰুৱাৰ উপক্ৰম হৈছে। অহা 20 মে'ত আমেথিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। আমেথিৰ ভূমিত ৰাহুলৰ নতুন ৰণশালী আৰু শক্তিশালী প্ৰত্যাক্ৰমণৰ ঘটনাই শেহতীয়াকৈ সমগ্ৰ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে।